নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনাক চবকে স্বাগতম জনালোঁ। খুব ভাল খবৰ এটা আহিছে, যোনটো নটিফিকেশ্যনৰ কাৰণে আমি ইমান দিনৰ পৰা ৱেইট কৰি আছিলোঁ। সেই নটিফিকেশ্যনখন আজি ওলাইছে, মানে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 নটিফিকেশ্যন গভৰ্ণমেণ্টে ৰিলিজ কৰিছে। এইখন এখন পেপাৰত দিছে, এইখনে হয় আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ নতুন এডভাৰটাইজমেণ্ট। ইয়াত তেওঁলোকে দিছে যে কিমানখিনি পষ্ট ওলাইছে আৰু তাৰ এডভাৰটাইজমেণ্ট কেতিয়াবা ষ্টাৰ্ট হ'ব, মানে এপ্লিকেশ্যন কেতিয়াবা ষ্টাৰ্ট হ'ব। এই গোটেইখিনি বিষয়ে মই ভিডিঅ'টোত ডিটেইলছত ক'ম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যোনখন এডভাৰটাইজমেণ্ট ওলাইছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে, দুখনৰ বিষয়ে মই এই ভিডিঅ'টোত ডিটেইলছত ক'ম, ঠিক আছে। প্ৰথমতে মই কৈ দিওঁ যে দুটা এডভাৰটাইজমেণ্ট মিলাই পেলাই এইবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0টো এৰাউণ্ড 12,600 পষ্টৰ কাৰণে হ'ব, মানে আপোনালোকে 12,600 পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই এক্সামটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে হ'ব। প্ৰথমতে মই গ্ৰেড 3 এডভাৰটাইজমেণ্টখন লৈছোঁ। এইখন গ্ৰেড 3 এডভাৰটাইজমেণ্ট হয়। ইয়াত আপোনালোকৰ দিয়া আছে চাওক, গ্ৰেড 3ত এৰাউণ্ড 7,600টা পষ্ট আছে। তাত 3টা কেটেগৰী আছে গ্ৰেড 3ত, মানে 3টা কেটেগৰীত আপোনালোকে এপ্লাই কৰিব পাৰিব। এটা হ'ল বেচলাৰ ডিগ্ৰী লেভেল, তাৰপিছত হাই ছেকেণ্ডেৰী লেভেল আৰু এটা মেট্ৰিক লেভেল। আৰু যোনটো মেট্ৰিক লেভেল দিছে সেইটো একচুৱেলি ক'ব গ'লে ড্ৰাইভাৰৰ পষ্টটো হয়। ড্ৰাইভাৰৰ পষ্টত মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু এইটো গ্ৰেড 3ত মানে লোৱা হয়, ঠিক আছে। আৰু কিমান ভেকেঞ্চি আছে গোটেইখিনি কৈ যাম। বেচলাৰ ডিগ্ৰীত আপোনালোকৰ দুখন পেপাৰ হয়, মানে মই আগৰ এক্সামৰ বেষ্টত কৈ আছোঁ। বেচলাৰ ডিগ্ৰীত দুখন পেপাৰ হয়, অনলি বেচলাৰ ডিগ্ৰীৰ এখন পেপাৰ হয়, যোনটো এইটো হয় অনলি বেচলাৰ ডিগ্ৰী। যাৰ তাত মানে অনলি বেচলাৰ ডিগ্ৰী আছে তেওঁলোকে এই পষ্টত এপ্লাই কৰিব পাৰিব বা এই এক্সামটো দিব পাৰিব। তাৰপিছত আহে যাৰ তাত বেচলাৰ ডিগ্ৰীও আছে আৰু 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে, তেওঁলোকে এই এক্সামটো দিব পাৰিব। তাৰপিছত বেচলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট 6 মাহৰ প্লাছ ষ্টেন'গ্ৰাফাৰৰ চাৰ্টিফিকেট, তেওঁলোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত বেচলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, তেওঁলোকে এই লাইব্ৰেৰী পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু বেচলাৰ ডিগ্ৰীৰ টোটেল পষ্ট আছে 4,055। বেচলাৰ ডিগ্ৰীৰ কাৰণে পষ্ট আছে 4,055। তাৰপিছত আহে আপোনালোকৰ হাই ছেকেণ্ডেৰী লেভেলৰ। হাই ছেকেণ্ডেৰী লেভেলত দুটা কেটেগৰী থাকে, এটা হ'ল জেনেৰেল হাই ছেকেণ্ডেৰী, ইয়াত আৰ্টছ কমাৰ্চ তেনেকৈ মেটাৰ নকৰে, চবে এপ্লাই কৰিব পাৰে। তাৰপিছত এটা থাকে হাই ছেকেণ্ডেৰী ছায়েন্সত, যোনে হাই ছেকেণ্ডেৰী ছায়েন্সত কৰিছে তেওঁলোকেহে এই পষ্টত এপ্লাই কৰিব পাৰিব। আৰু এই হাই ছেকেণ্ডেৰীৰ টোটেল পষ্ট আছে 3,127টা। তাৰপিছত যোনটো একদম লাষ্টৰ কেটেগৰী, থাৰ্ড কেটেগৰীটো, ইয়াত মেট্ৰিক পাছ হ'ব লাগিব আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব পাৰিব। আৰু বেচিকেলি ক'ব গ'লে এইটো ড্ৰাইভাৰৰ পষ্ট হয়। ড্ৰাইভাৰ পষ্ট আপোনালোকৰ এৰাউণ্ড আছে 418টা, মানে টোটেল গ্ৰেড 3 পষ্ট যদি গোটেইখিনি মিলাই দিওঁ তেতিয়া আপোনালোকৰ হ'ব এৰাউণ্ড 7,600। চ' এইখিনি ভেকেঞ্চিৰ বিষয়ে ক'লোঁ। তাৰপিছত এজ লিমিটটোৰ বিষয়ে কৈ দিওঁ মই অলপ। এজ লিমিটটো তেওঁলোকে দিছে যে কেণ্ডিডেটজন 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 40 বছৰতকৈ কম হ'ব লাগিব যদি জেনেৰেল কেণ্ডিডেট হয়। আৰু ST SC 5 বছৰ ৰিলেক্সেশ্যন পাব, মানে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBC 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাব, মানে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এক্স ছাৰ্ভিচ মানে 2 ইয়াৰ্ছৰ এক্স ৰিলেক্সেশ্যন পাব, মানে 42 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটসকলে 10 বছৰ ৰিলেক্সেশ্যন পাব, মানে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু এইবাৰ চবতছে ইণ্টাৰেষ্টিংলি তেওঁলোকে এপ্লিকেশ্যন ফি ৰখা নাই। ইয়াত লিখা আছে চাওক, দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফি ফৰ অল দ্য কেটেগৰিজ অফ কেণ্ডিডেটছ। কেণ্ডিডেটছ আৰ নট ৰিকুৱাৰ্ড টু পে এনি এপ্লিকেশ্যন ফি ফৰ ছাবমিশ্যন অফ দেয়াৰ অনলাইন এপ্লিকেশ্যন। মানে এইবাৰ যোনখিনি এক্সাম হ'ব তাত আপোনালোকে এপ্লিকেশ্যন ফি দিব নালাগে। যেনেকৈ যোৱাবাৰ আমি 250 টকাকৈ আছিল নেকি, 250 টকাকৈ দিছিলোঁ। এইবাৰ উইদাউট ফি, ফ্ৰীতে আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। গ্ৰেড 3 বিষয়ে ক'লোঁ। আৰু অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে seva.online.org তাত এপ্লাই কৰিব লাগিব, নহ'লে বা assam.gov.in আপোনালোকে গৈ এপ্লাই কৰিব লাগিব। মানে যেতিয়া অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব তেতিয়া আমিতো ভিডিঅ' বনামেই, মানে মই বনামেই, তেতিয়া আপোনালোকক মই প্ৰচেছটো দেখাই দিম, তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে মই এটা ভিডিঅ' বনাইছিলোঁ, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাত আপোনালোকে ডিটেইলছত চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে আৰু কাট অফ কিমান গৈছিল যোৱা বছৰ সেইটো আপোনালোকে চাব পাৰিব। তথাপিতো মই ওপৰৰ পৰা অলপ কৈ দিওঁ। চিলেকশ্যন প্ৰচেছটো গ্ৰেড 3ত আপোনালোকৰ প্ৰথমতে
ৰিটেন টেষ্টটো হয় ৰিটেন টেষ্টৰ পিছত এটা কম্পিউটাৰ টেষ্ট হয় মানে ৰিটেন টেষ্টৰ পিছত এটা কাট অফ ওলাই পেলাই তেওঁলোকে 1:5 নেকি 1:5 মানে ষ্টুডেণ্টখিনি চিলেক্ট কৰি পেলাই এটা কম্পিউটাৰ টেষ্ট পাতে সেই কম্পিউটাৰ টেষ্টটো মাৰ্কছে এড কৰি পেলাই টোটেল মাৰ্কছটো এড কৰি পেলাই এটা মেৰিট লিষ্ট বনায় আৰু সেয়াই ফাইনেল চিলেকশ্যন হয় ঠিক আছে আৰু যোনদিনাখন মানে কম্পিউটাৰ টেষ্ট হয় সেইদিনাখনে ডকুমেণ্ট ভেৰিফিকেশ্যনো হয় আৰু এইখিনি মই ক'লোঁ বেচলাৰ ডিগ্ৰী আৰু বেচলাৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণে আৰু ষ্টেন'গ্ৰাফাৰৰ কাৰণে তেওঁলোকৰ ষ্টেন'গ্ৰাফি টেষ্ট হয় আৰু ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিঙৰ টেষ্ট হয় ঠিক আছে আৰু এপ্লিকেশ্যন কেতিয়াবা ষ্টাৰ্ট হ'ব আৰু এপ্লিকেশ্যন ইয়াত দিয়া আছে যে এপ্লিকেশ্যন চেল বি ৰিচিভ ফ্ৰম 10th November 2023 অনৱাৰ্ডছ আপ টু 29 December 2023 মানে 10 নৱেম্বৰৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 29 ডিচেম্বৰলৈকে আপোনালোকে 10 নৱেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব 29 ডিচেম্বৰলৈকে গ্ৰেড 3 মই ভেকেঞ্চিৰ বিষয়ে ক'লোঁ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰ বিষয়ে ক'লোঁ চিলেকশ্যন প্ৰচেছৰ বিষয়ে ক'লোঁ চ' গ্ৰেড 3 যেতিয়া আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্টত সুধিব পাৰে বাকী এতিয়া মই গ্ৰেড 4ৰ বিষয়ে ক'ম গ্ৰেড 4ত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 4 এডভাৰটাইজমেণ্ট হয় এখন গ্ৰেড 4ত টেণ্টেটিভলি 5,000 ভেকেঞ্চি আছে ঠিক আছে ইয়াতকৈ বেছিও হ'ব পাৰে ইয়াতকৈ কমো হ'ব পাৰে গ্ৰেড 4ত আপোনালোকৰ 3টা কেটেগৰী দিছে এবাৰ এটা হ'ল আপোনালোকৰ মেট্ৰিক পাছ যোনে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ কাৰণে এটা হ'ল 10 পাছ লগতে ITI চাৰ্টিফিকেট থকা তাৰপিছত 8 পাছ 10 পাছত আপোনালোকৰ ভেকেঞ্চি আছে 1060 10 পাছ উইথ ITI চাৰ্টিফিকেট আৰু 10 পাছ কৰাসকলৰ আছে 1990টা পোষ্ট আৰু 8 পাছৰ আছে 1950টা পোষ্ট আৰু গ্ৰেড 4ত এটা কথা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব গ্ৰেড 4ত যদি আপুনি হাই ছেকেণ্ডেৰীতকৈ বেছি পাছ কৰিছে মানে হাই ছেকেণ্ডেৰীতকৈ আপোনাৰ বেছি কোৱালিফিকেশ্যন আছে ডিগ্ৰী পাছ কৰিছে বা MA পাছ কৰিছে বা মাষ্টাৰ্ছ কৰিছে তেতিয়া আপোনালোকে গ্ৰেড 4 এপ্লাই কৰিব নোৱাৰিব গ্ৰেড 4ৰ লিমিট হ'ল হাই ছেকেণ্ডেৰীলৈকে পঢ়াসকলেহে গ্ৰেড 4 এপ্লাই কৰিব পাৰিব ইয়াতো একদম ক্লিয়াৰলি লিখা আছে চাওক দ্য মেক্সিমাম ইলিজিবিলিটি কোৱালিফিকেশ্যন ফৰ অল ক্লাছ 4 পোষ্ট চেল বি SSLC class 12 for equivalent examination pass and those who have educational qualification higher than this maximum eligibility educational qualification on the date of application shall not be eligible to apply for any of the posts or category of posts mentioned above ইয়াত ক্লিয়াৰলি এইটো দিয়া আছে যদি হাই ছেকেণ্ডেৰীতকৈ বেছি পঢ়া আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰে ঠিক আছে বাকী ইয়াতো এজ লিমিটটো গ্ৰেড 3ত কোৱা নিচিনাই 18 বছৰতকৈ বেছি হ'ব লাগিব 40 বছৰতকৈ কম হ'ব লাগিব আৰু ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব মানে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব OBC MOBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব মানে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এক্স ছাৰ্ভিচমেন সকলে 2 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাব মানে 42 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেট সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব মানে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু জেনেৰেল হ'লে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব ঠিক আছে চ' এপ্লাই প্ৰচেছটো তেনেকুৱাই আৰু এপ্লাই যেতিয়া ষ্টাৰ্ট হ'ব মই এটা ভিডিঅ' বনাই পেলাই দি দিম যে কেনেকৈ এপ্লাই কৰিব লাগে তাৰপৰা আপোনালোকে চাই কৰিব পাৰিব বাকী অনলাইন এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হ'ব 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰলৈকে ইয়াত দিয়া আছে আপোনালোকে চাওক 10 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন 29 ডিচেম্বৰলৈকে চ' সেইটো টাইমত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে seva.online.org তাত গৈ পেলাই এপ্লাই কৰিব লাগিব ঠিক আছে বাকী চিলেকশ্যন প্ৰচেছটো ইয়াৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাইছোঁ মই সেই ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত দিম তাত গৈ আপোনালোকে চাব পাৰিব বাকী মই ওপৰৰ পৰা অলপ কৈ দিওঁ প্ৰথমতে ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামটোত আপোনালোকৰ 8 পাছৰ কাৰণে বেলেগকৈ হ'ব আৰু 10 পাছৰ কাৰণে বেলেগকৈ হ'ব দুখন পেপাৰ হয় তাৰে পিছত সেই ৰিটেনত যোনে পাছ কৰিব পাছ কৰাসকলে এটা ভাইভাত এপিয়াৰ হ'ব লাগিব আৰু এই ভাইভা হোৱা দিনাখনে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো হয় ঠিক আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তাৰপিছত আপোনালোকৰ সেই ভাইভাত পাছ কৰাৰ পিছত দুটা কম্বাইন মিলাই পেলাই ৰিটেন আৰু ভাইভা মিলাই পেলাই আপোনালোকৰ মেৰিট লিষ্ট বনিব আৰু সেই মেৰিট লিষ্টখনত ফাইনেল ৰিজাল্ট হয় ঠিক আছে এইখিনিয়ে প্ৰচেছ আছিল অনলাইন এপ্লিকেশ্যন আপোনালোকৰ ষ্টাৰ্ট হ'ব 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰলৈকে এপ্লাই কৰিব পাৰিব চবে চ'
এই নিউজটোৰ কাৰণে আমি বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ, ফাইনেলি এই নিউজটো আহিলে। বাকী এই ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, এই নিউজটো লগৰ চবৰ লগতে শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দিয়ে থাকোঁ আৰু লগতে এডুকেশ্যনেল ভিডিঅ' দি থাকোঁ। আৰু ADREৰ কাৰণে মই অলৰেডি এটা ছিৰিজ ষ্টাৰ্ট কৰিছোঁ, সেইটো আপোনালোকে চাব পাৰে। মই ডেছক্ৰিপশ্যন লিংকটো দি দিম গোটেইকেইটা প্লে'লিষ্টৰ, আপোনালোকে সেই প্লে'লিষ্টখন ফ'ল' কৰিব পাৰে, আপোনালোকৰ ADREত খুব হেল্প হ'ব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।